ধৰণৰ দালালসকল যদি এতিয়াও থাকে তেওঁলোকেতো নিজৰ দালালি কাম চলাই যাব। তো অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ তেওঁ এইটো বিষয়ত তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, গ্ৰেফতাৰ কৰিব লাগে। আৰু এই গোৱালপাৰা মহাবিদ্যালয়ৰ যি এটা সন্মান, এই সন্মানক লাঘৱতা কৰাৰ কাৰণে তেওঁক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আমাৰ ফালৰ পৰা আমি তেওঁক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি এটাই আশা কৰিছোঁ এনেকুৱা ধৰণৰ কাম যাতে দ্বিতীয়তে নহয়। আমি ছাত্ৰ সংগঠন হিচাপে তেওঁৰ এই কামক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি যেহেতু গম পাওঁ অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে যি পৰীক্ষা পাতিছে, এই পৰীক্ষাৰ যোগেদি এটা বস্তু সাব্যস্ত কৰিব বিচাৰিছে যে আমাৰ যোগ্য ব্যক্তি বা যোগ্য ছাত্ৰ ছাত্ৰীহে চাকৰি পাব লাগে। কিন্তু এনেকুৱা ধৰণৰ শিক্ষক যদি আমাৰ সমাজত থাকে, এনেকুৱা ধৰণৰ প্ৰফেচাৰ যদি আমাৰ সমাজত থাকে, তেনেহ'লে যোগ্য ব্যক্তি কেনেকৈ চাকৰি পাব? তেওঁলোকেতো যোগ্য ব্যক্তিৰ কাৰণে নহয়, পইচাৰ লেনদেনৰ যোগেদিয়ে কৰি আছে। তো এনেকুৱা ব্যক্তিৰ কোনো স্থান নাই আমাৰ সমাজত। তেওঁক গ্ৰেফতাৰ কৰিব লাগে আৰু তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। মই ছাত্ৰ ছাত্ৰীকতো সদায় কওঁ যে মানে এটা মূল্য আছে, কাম এটাৰ মূল্য আছে বা মানুহৰ কাম প্ৰতিটো বস্তুৰ এটা হেৰি মানে চিনচিয়াৰলি কাম কৰাৰ ওপৰত গুৰুত্ব দিওঁ। আৰু ৰিজাল্ট এনেই নাহে বা বেয়া কামত লিপ্ত হৈ লাভ নাই। কম্পিটিশ্যনত যোৱা আৰু কম্পিট কৰি কিবা এটা কৰিব পাৰিবা, সেইটো কওঁ। আৰু অলপ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাত সদায় গুৰুত্ব দিওঁ। গতিকে তেওঁকো মই বুজাই দিছোঁ, ডিপাৰ্টমেণ্টৰ প্ৰত্যেকে জানে মই অকণমান ষ্টেণ্ডাৰ্ডলৈ লাগো আৰু তেওঁকো কৈ দিছোঁ অকণ ভালকৈ হেৰি কৰা, মূল্যায়ন কৰিবা বহি চহি চালে। আৰু আমি দুখ পাইছোঁ যে আমাৰ এটা ডিপাৰ্টমেণ্টৰ বদনাম হৈছে। আমি ইমানখিনি চিনচিয়াৰলি সকলোৱে কাম কৰি আছোঁ, সকলোৱে কলেজখনৰ উন্নতি চাই আছে, এনেকুৱা এটা ডাৰ্ক স্পট এটা আহিলে আমাৰ মনবোৰ খুব বেয়া লাগে। আৰু গোটেইখিনি ষ্টাফৰ মানুহে অলপ দুখ পাইছে। আৰু আমি ভাবোঁ যে এতিয়া আৰু ইমানখিনি হোৱাৰ পিছতো আৰু কথা নাই, এতিয়া আইনে যি ব্যৱস্থা লয় আৰু যিহেতু চৰকাৰেও গম পাইছে। আগতেও মোৰ ইয়াতে বহুত কলেজত বিচাৰি আহে কেণ্ডিডেট কিছুমানে হেৰি লোৱা বুলি বা এই ধৰণৰ কথাত। গতিকে মই আচলতে আমাৰ কলেজখন যথেষ্ট সুনাম থকা কলেজ, অত্যন্ত ভাল মানুহবিলাকে ইয়াত শিক্ষকতাৰ জীৱিকা হেৰি কৰিছে বা অধ্যাপকবিলাকো আগৰ পৰাই খুব ভাল। এনেকুৱা ঘটনা ঘটা নাছিল। কিন্তু আজি যিটো দেখি মই খুব চিন্তিত হৈছোঁ কথাটো। আৰু মোৰ লগত আমাৰ উপাধ্যক্ষ বা আমাৰ জ্যেষ্ঠ অধ্যাপকবিলাক আছে, তেওঁলোকেও কিন্তু খুব চিন্তিত হৈছে যে এই কামটোতো। আৰু ইতিমধ্যে এনেকুৱা পুলিচৰ ইছ্যু হৈছে আৰু ৰেগুলাৰ মানুহ আহি থাকে ইয়াতে পইচা বিচাৰি। হয়, কিবা চাকৰিৰ কাৰণে পইচা লোৱা বুলি কয় সেইটো কথা। সেইবিলাক আৰু কোৱা দিগদাৰী আৰু বেয়া লগা কথা। নাই, মই কথাটো শুনাৰ লগে লগে মই ইংলিছ ডিপাৰ্টমেণ্টত গৈছোঁ। মই আজি কোনদিনা হাজাৰটা ফোন কৰি বা হেৰি কৰি মানুহৰ পৰা আমাৰ হেৰি কৰি পেলাই মই চাব গৈছোঁ। যাই মই হেড অফ দ্য ডিপাৰ্টমেণ্টক সুধিছোঁ, তেওঁ কৈছে মই লগ পোৱা নাই হেড অফ দ্য ডিপাৰ্টমেণ্টে। আৰু এনেকুৱা কৰে এতিয়া বৰ ডাঙৰ কথা হৈছে। ৰাতিপুৱা আহি হয়তো চহীটো কৰি পেলাই, কিন্তু এতিয়া আমি এনেকৈ নহ'ব। আৰু হয়, আমি কঠোৰ ব্যৱস্থা লওঁ। আমি এতিয়া তেওঁক চৌকছ হেৰি কৰি কিহৰ কাৰণে আছে গভৰ্ণিং বডি আছে, সেইবিলাকতো আহিব কথাটো। মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈছে। হয়, এইটো আমাৰ কলেজতো বিভিন্ন ডাঙৰ পৰীক্ষা হৈ আছে। আমি কেতিয়াও এই কলেজে শিৰ নত কৰিব লগা হোৱা নাই এনেকুৱা কথাৰ কাৰণে। আমাৰ ইয়াতো চৰকাৰৰ বহুত ডাঙৰ পৰীক্ষা হয়। কিন্তু আজি এই ঘটনাটোত আমি খুব মনটো বেয়া লাগিছে, খুব লাজ পাইছোঁ আচলতে। কাৰণ ভিডিঅ'টো যি দেখিছোঁ পইচা পাতি লোৱা এনেকুৱা ধৰণৰ কথা কিছুমান দেখা গৈছে। মোক বিৰাট হেৰেছমেণ্ট কৰিছে তেখেতে, মোক জেলো খটুৱাইছে তেখেতে সেই চাকৰি পইচা বিচৰাৰ কাৰণে। মই তেখেতৰ ঘৰত যাওঁ, পুলিচ দি মোক ভাবুকি দিছে তেখেতে। মই 6 লাখ টকা দিছোঁ। এডিআদি নহয়, মোক কৈছে চাকৰি দিব বুলি। কাৰণ কি চাকৰি নাজানো, মোক কৈছে তোক মই চাকৰি দি দিম, একদম গেলেণ্ডাৰ মোক লিখিত দিছে তেখেতে। মোৰ লিখিত আছে মোৰ লগত, তেখেতে একদম ৰেভিনিউ ষ্টাম্পত মোক লিখিত দি দিছিল তেখেতৰ লগত। মোৰ সেইকাৰণে মোক জেলো খটুৱাইছে তেখেতে। আৰু তেখেতে পুলিচ দি মোক ভাবুকি দিছে, পুলিচ দি হেৰেছমেণ্ট কৰিছে মোক বহুত অপদস্থ কৰিছে। মই এতিয়া কি কৰিম? পইচা 1 টকা ঘূৰাই দিয়া নাই। পইচা বিচাৰিব গ'লে আৰু মাৰিম কাটিম বুলি কয় তেখেতে। মই একো ইণ্টাৰভিউ দিয়া নাই, একো কিছু দিয়া নাই। মোক ডাইৰেক্ট কৈছে তোৰ চাকৰি হৈ যাব, পইচা দে।